Hello everyone, welcome to my mini vlog. আজি হৈছে কাতি বিহু আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰে চাকিৰ পোহৰবোৰে যাতে আপোনালোক সকলোৰে জীৱনৰ অন্ধকাৰবিলাক নাশ কৰি পোহৰলৈ ৰূপান্তৰ হয়। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ডান্স স্কুললৈ বুলি, কাৰণ অহাকালি আমাৰ এটা প্ৰগ্ৰেম আছে আৰু তাৰে আজি প্ৰেক্টিচ আছিলে। আৰু এয়া আমি ডান্স স্কুল আহি পালোঁ আৰু এয়া চাওকচোন ৰুমটো একেবাৰে খালী হৈ আছিলে, কাৰণ আহি গম পালোঁ কোনো আহি পোৱা নাছিলে। আৰু অলপ টাইম পাছতে মেমো আহি পালে আৰু আজি মেমৰ লগতে অপু আহিছিল আৰু আহি পায়ে মেমে ধূপ চাকি জ্বলাই দিলে আৰু ইফালে অপু খেলাতে ব্যস্ত। আজি বিহু আছিলে বাবে অকণমানে প্ৰেক্টিচ হ'ল আৰু আমাৰ প্ৰেক্টিচ হৈ যোৱাৰ পাছতে সৰু গ্ৰুপটো আহিলে আৰু আমি ঘৰলৈ বুলি ওলালোঁ। আৰু ঘৰ আহি পায়ে মই অহাকালিৰ প্ৰগ্ৰেমটোৰ বাবে বস্তুখিনি ঠিক ঠাক কৰি থলোঁ আৰু মই সেইখিনি হোৱালৈকে দেউতাৰো এইখিনি কাম হৈ গ'ল। আৰু অকণমান পাছত মই ৰংগলী বনোৱাত লাগিলোঁ। মই ৰংগলী বনাবলৈ নেজানো, তথাপিতো অকণমান চেষ্টা কৰিছোঁ, কেনেকুৱা হৈছে ক'ব দেই। আৰু অকণমান পাছতেই দেউতাই কলৰ পুলিটো পুতি দিলে আৰু গধূলি আমি ঘৰৰ সকলোবোৰ ঠাইতে চাকি বন্তি জ্বলালোঁ আৰু বাটতো চাকি জ্বলাই দিলোঁ। আৰু আজি সকলোৰে ঘৰে ঘৰে চাকি জ্বলিছে, তো চাবলৈও বহুত ধুনীয়া হৈছিলে বাটটো। আৰু ৰংগলীটো চাকি জ্বলাই দিলোঁ আৰু এইফালে মাৰো প্ৰসাদৰ সকলোবোৰ যোগাৰ হৈ গ'ল। আৰু অকণমান পাছতে আমাৰ ঘৰলৈও ৰাইজ আহিলে আৰু খুৰাজনে সকলোকে প্ৰসাদ বিতৰণ কৰিলে আৰু অকণমান পাছতে ৰাইজো গ'ল আৰু সকলোখিনি হোৱাৰ পাছতে আমিও প্ৰসাদ খালোঁ। তো আজিলৈ ইমানেই আছিলে, অন্য এটি নতুন মিনি ব্লগৰ সৈতে লগ পাম। বাই বাই এভৰিৱান।